আজি ৰাতিপুৱা ক্ৰিকেট খেলিবলৈ গৈ মোৰ লগত এনেকুৱা অৱস্থা হ'ল। হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা উঠিছিলোঁ, চাওকচোন কি কুঁৱলী পেলাইছে ন চাৰিওফালে। অসমত থাকি একেবাৰে আজি দাৰ্জিলিঙৰ ফিল আহি গ'ল। আজিকালি জানো কি হৈছে, মুখৰ পৰা জিটি ওলাব লৈছে দেখোন। ষ্টুডেণ্টখিনি আহি গ'ল, মই পটককে পঢ়াই লওঁগে। সিহঁতখিনি আহিলে প্ৰথমতে অলপ পঢ়াই ললো। পঢ়াই হোৱাৰ পাছত সিহঁতে ক'লে, দাদা আজি আমাৰ স্কুল নাই, মানে স্কুল কিবা কাৰণত বন্ধ দিছে, সেইকাৰণে বোলে সকলোৱে খেলিবলৈ যাব। সিহঁতে মোৰ ৰিকুৱেষ্ট কৰিছিলে ক্ৰিকেট খেলিবলৈ। মই বোলো ঠিকে আছে ব'লা, আজি বহুত দিনৰ মূৰত তোমালোকৰ লগত ক্ৰিকেট খেলি দিওঁ। বহুত দিনৰ মূৰত খেলিলো যদিও আজি পিছে 2-এটা শ্বট কিন্তু বেটত লাগিছে, নহ'লে সাধাৰণতে কেমেৰা অন কৰি যদি ভিডিঅ' কৰা যায় তেতিয়াহ'লে একো শ্বট নালাগে। কিন্তু কি ক'ব, বল দি থাকোতে হাতৰ পৰা তেজ জ্বলে। ভণ্টি পিন্ধা ৰাখীডাল খুলি দিয়া নাই যে, সেইডাল লাগিলে হাতৰ পৰা তেজ অকণ ওলালে আৰু বেট ধৰোতে। আহিলৈ ঘৰ পালো, ঘৰ পাই লৈ মায়ে আজি বাবৰি আৰু ডিমে বনাইছিলে। বাবৰি ডিমে বৰ ধুনীয়া ৰেচিপি হয়, ৰখক মই কেতিয়াবা আপোনাৰ লগত দেখাম। যদি কোনোবাই খাইছে মোক কমেণ্ট এটা কৰি ক'বচোন, বৰ সোৱাদৰ হয়। আজি ভণ্টিৰ লগত মামীহঁতৰ ঘৰলৈ আহিলো। মামী কেইটান বস্তু দিবলৈ আছিলে, তাৰপাছত ভণ্টি আকৌ চাওকচোন কি খেলি আছে, ভাইটিৰ বস্তুকেইটা লৈ ঘৰ বনাইছে, অট্টালিকা এটাই থাকিব বোলে ইয়াত। ভাত এমুঠি খাই লৈ ঘৰ দিশে ৰাওনা হলো। আজিলৈ পিছে বাই।